Samsters, now see, today we are going to read Hosroikar Yug. Okay, this one Hosroi, okay. Hosroikaror sinho hol এইটো হস্ৰইকাৰৰ চিহ্ন এইটো হস্ৰই আৰু হস্ৰইকাৰৰ চিহ্ন হ'ল এইটো এতিয়া হস্ৰইকাৰ সদায় বৰ্ণৰ কত বহে আগত বহে এতিয়া এইটো যদি ক যোগ হস্ৰইকাৰ কত বহিব বৰ্ণটোৰ আগত কত হস্ৰইকাৰে কি ক যোগ হস্ৰই কত হস্ৰইকাৰে কি ঠিক তেনেকৈ দন্ত ন যোগ হস্ৰই দন্ত নত হস্ৰইকাৰে নি হস্ৰইকাৰ বহে বৰ্ণৰ আগত গ যোগ হস্ৰই গত হস্ৰইকাৰে গি হস্ৰইকাৰ বহে সদায় বৰ্ণৰ আগত ঠিক আছে এতিয়া আমি এটা শব্দ আমি ভাঙি চাম আৰু যোগ কৰি চাম এতিয়া এইটো চোৱা চিঠি প্ৰথম সৎ হস্ৰইকাৰে চি মূৰ্ধন্য ঠত হস্ৰইকাৰে থি চিঠি এতিয়া আমি যেতিয়া এই বৰ্ণটো ভাঙিম এইটো কি চিঠি means letter okay if we are going to break the letters then প্ৰথম স যোগ হস্ৰই প্ৰথম স যোগ হস্ৰই যোগ মূৰ্ধন্য ঠ যোগ হস্ৰই চিঠি প্ৰথম স যোগ হস্ৰই প্ৰথম সৎ হস্ৰইকাৰে চি মূৰ্ধন্য ঠ যোগ হস্ৰই মূৰ্ধন্য ঠত হস্ৰইকাৰে থি ওকে নাও ব যোগ হস্ৰই যোগ অন্তস্থ ঞ যোগ ল যোগ হস্ৰই ব যোগ হস্ৰই যোগ অন্তস্থ ঞ যোগ ল যোগ হস্ৰই now we are going to add these letters okay ব যোগ হস্ৰই বত হস্ৰইকাৰে বি হস্ৰইকাৰ সদায় বৰ্ণৰ আগত বহে যোগ অন্তস্থ ঞ যোগ লৰ পিছত কি যোগ হৈ আছে হস্ৰই লত হস্ৰইকাৰে লি বত হস্ৰইকাৰে বি অন্তস্থ ঞ লত হস্ৰইকাৰে লি বিয়লি means evening okay now see দন্ত ন যোগ হস্ৰই যোগ ক যোগ আ দন্ত ন যোগ হস্ৰই দন্ত নত হস্ৰইকাৰে নি ক যোগ আ মানে আকাৰ কৰ পিছত আকাৰ ন হস্ৰইকাৰে নি কটাকাৰে কা নিকা means clean okay পৰিষ্কাৰ মলি নথকা নিকা এতিয়া তোমালোকে বৰ্ণ যোগ কৰা বৰ্ণ কেনেকৈ ভাঙিব লাগে কেনেকৈ যোগ কৰিব লাগে দেখা পালা হয়নে how to break the letters how to add the letters okay আৰু আমি হস্ৰইকাৰ যোগৰ বিষয়ে জানিলো আৰু হস্ৰইকাৰ সদায় কত বহে বৰ্ণৰ আগত okay Samsters thank you